এভৰিৱান, মেহেৰছ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম মাছৰ টেঙা পালেং শাকৰ লগত। মাছৰ আঞ্জা আমি সপ্তাহত 2-3 দিনটো খোৱাই হয়, নহয়নে বাৰু? আৰু কেতিয়াবা মাছৰ আঞ্জাখন একেবাৰে চিম্পুলকৈ খাবলৈও মন যায়, মা মছলা নিদিয়াকৈ। একেবাৰে হেল্ডি ৰেচিপি হয়। ইয়াত কোনো ধৰণৰ মা মছলা ব্যৱহাৰ কৰা নহয়, যেতিয়া খাই ভাল লাগে, বহুত টেষ্টি হয়। আৰু যিসকলে শাক খাই বেয়া পায় তেওঁলোকে এনেকৈ ৰান্ধি খাব পাৰে। আৰু সৰু ল'ৰা ছোৱালীসকলকো আমি এনেদৰে ৰান্ধি এই শাকৰ জোল খুৱাব পাৰোঁ। বহুত হেল্ডি হয়। সকলোৱে বনাবলৈ জানেই, তথাপিও চবৰে বনোৱাৰ নিয়মবোৰ বেলেগ বেলেগ হয়। আজি ভাবিলোঁ মইনো কেনেদৰে বনাওঁ তাকে আপোনালোকক দেখাওঁ। ইয়াৰ কাৰণে মই লৈছোঁ পালেং শাক। পালেং শাকৰ মই ঠাৰিবিলাক আঁতৰাই দিছোঁ, কাৰণ মাছৰ জোলৰ লগত ঠাৰিবোৰ দিলে খাবলৈ ভাল নহয়। আৰু এয়া লৈছোঁ মাছ, আৰু ইয়াৰ মাছত মই নিমখ হালধি সানি লৈছোঁ, যিটো সকলোৱে কৰেই আৰু নিমখ হালধি সানি লৈ। এতিয়া কেৰাহীখনত মই তেল গৰম হ'ব দিলোঁ, আৰু তাতে মাছ কিপিচ দি পেলাই ভাজি ল'ম। আপোনালোকৰ নিজৰ ইচ্ছামতে ভাজি ল'ব, টানকৈ ভাজিলেও ভাজিব পাৰে বা অলপীয়াকৈ ভাজিলেও ভাজিব পাৰে, কাৰণ আমি এইখিনি মাছ আকৌ তৰকাৰীত দিমেই যেতিয়া, তাত সিজিবই। কিন্তু মই অলপ টানকৈ ভাজি খাই ভাল পাওঁ, সেইটো কাৰণে মই অলপ টানকৈ ভাজি লৈছোঁ। মাছকেইজনী ভাজি হ'লত মই সেই একেখিনি তেলতে অলপ পিঁয়াজ দিলোঁ, আৰু তাতে নহৰু 3 ফুটা দিলোঁ। এই শাকৰ জোলখনত বৰ বেছি এটা মা মছলা বা পিঁয়াজ আদা নহৰুৰ প্ৰয়োজন নহয়, তাকৰকৈ দিলেই হয়। আৰু এয়া আদা দিছোঁ। আদা মই খুন্দি দিয়া নাই, মই আদাটো মিহি মিহিকৈ কুটি দিওঁ, কাৰণ শাকৰ লগত আদা কুটাটো দিলে খাবলৈ বেছি ভাল হয়। আৰু আদা দিবই লাগে, কাৰণ শাক খালে কিছুমান মানুহৰ গেছৰ প্ৰব্লেম হয়। এই আদা দিলে গেছৰ প্ৰব্লেম নহয়। আৰু এয়া দিছোঁ সৰু বিলাহী এটা। বিলাহী দিয়াৰ পাছত মই ভালদৰে লৰাই লৈছোঁ। আৰু ইয়াতে দি দিছোঁ নিমখ আপোনালোকৰ নিজৰ সোৱাদ অনুপাতে দিব। আৰু এয়া দিছোঁ হালধিও মই অকণমান দিছোঁ। আপোনালোকৰ শাকৰ পৰিমাণৰ ওপৰত হালধিটো নিৰ্ভৰ কৰে। শাকৰ পৰিমাণ বেছি হ'লে হালধি বেছিকৈ দিব, কম হ'লে কমকৈ দিব। আকৌ 2 বা 1 মিনিট সময় মই সিজিবৰ কাৰণে ঢাকন লগাই দিছোঁ। 1 মিনিট সময় সিজাৰ পাছত ঢাকন আঁতৰাই মই এয়া চাইছোঁ আকৌ। এয়া চাওক, মোৰ বিলাহীখিনি একেবাৰে পমি গৈছে, সিজি গ'ল, পূৰা কোমল হৈ আহিলে। আৰু এতিয়া ইয়াতে মই দি দিম শাকখিনি মই ধুনীয়াকৈ মিহি মিহিকৈ কুটি থৈছিলোঁ। এয়া শাকখিনি দি দিলোঁ। আৰু ভালদৰে লৰাই ল'ম, যাতে বিলাহী শাক একেলগে মিহলি হৈ যায় ভালদৰে। আকৌ ঢাকন লগাই মই 2 মিনিট সিজিবলৈ দিম। 2 মিনিটৰ পাছত এয়া চাওক, মোৰ শাকখিনি সিজি আহিছে। শাক সিজোতে বেছি সময় নালাগে। আকৌ মই ভালদৰে লৰাই ল'লোঁ। ভালদৰে লৰাই লোৱাৰ পাছত ইয়াতে মই অকণমান দিম ধনিয়া পাউডাৰ, কাৰণ ধনিয়া পাত মোৰ ওচৰত নাছিলে, সেইটো কাৰণে মই ধনিয়া পাউডাৰ ব্যৱহাৰ কৰিছোঁ, গুড়ি ধনিয়াটো। আৰু ইয়াতে দি দিম অকণমান জিৰা দিলেও খাই ভাল লাগে। জিৰা দিলে শাকখিনি খাবলৈ অকণমান সোৱাদ বেছি হয়, গোন্ধ এটা আহে, সেইকাৰণে ভাল লাগে। সেইকাৰণে অকণমান জিৰা দিছোঁ। আৰু জিৰা দি মই ভালদৰে লৰাই লৈছোঁ, অলপ সময় ভাজি ল'ম। এতিয়া ইয়াতে মই দি দিছোঁ গৰম পানী আপোনালোকে নিজৰ আন্দাজমতে দিব। তৰকাৰীখনৰ জোলটো কিমান ৰাখিব বিচাৰে সেই হিচাপত পানী দিব। মই মোৰ হিচাপমতে পানী দিলোঁ। পানী দি মই আকৌ 2 মিনিট বা 1 মিনিট সময় সিজিবৰ কাৰণে দিম। আৰু তাৰপিছত ইয়াতে মই মাছখিনি দি দিম। দুই মিনিট সময় সিজিব দিয়াত চাওক, মোৰ তৰকাৰীখনৰ পানীৰ পৰিমাণটো অলপ কমি আহিলে, তৰকাৰীখিনি ডাঠ হৈ আহিলে। আৰু এতিয়া ইয়াতে মই দি দিলোঁ মাছ। মই মাছ 2জনীহে দিছোঁ, আপোনালোকৰ নিজৰ ইচ্ছামতে মাছ দি ল'ব।
আৰু মাছ দিয়াৰ পাছতো 1 মিনিট সময় সিজিব দিব যাতে মাছ যদিও কেঁচা হৈ আছে ভালদৰে সিজি যাব আৰু মাছৰ ভিতৰত তৰকাৰী সোৱাদটো সোমাই পৰিব। আৰু এয়া মোৰ এতিয়া মাছৰ পালেং শাকৰ লগত মাছৰ টেঙা জোল ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ আহোঁ, বাই বাই।